সুমি বরা কি? সুমি বরা তার মানে কি? সুমি বরা ভগবান নাকি? সুমি বরা কি আল্লাহ নাকি? সুমি বরা তো কোনো আত্মা নহয়। গতিকে সুমি বৰাই নিজে আহি পুলিচৰ হাতত ধৰা দিব লাগিব, পুলিচৰ ওচৰত আহি নিজে হাজিৰ দিব লাগিব। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনালোকে কাটি নিদিব ভিডিঅ'টো। চুমি চুমি চুমি, কেৱল চুমি, সকলোতে মানে চুমি চুমি চুমি। ফেচবুক অন কৰিব নোৱাৰি, কেৱল চুমি বৰা বিশাল ফুকন, চুমি বৰা বিশাল ফুকন। মানে এনি টাইম মিডিয়া কো, মানে ব্লগাৰ কো, মানে যিমান ইউটিউবাৰ আছে ফেচবুকাৰ আছে গোটাই খালি চুমি বৰা বিশাল ফুকন, চুমি বৰা বিশাল ফুকন। কিন্তু বিশাল ফুকনক এৰেষ্ট কৰিলে, কিন্তু চুমি বৰাক এৰেষ্ট কৰিব পৰা নাই, কিয় পৰা নাই? এই ভিডিঅ'টো মই সম্পূৰ্ণ কথাখিনি কৈ আছো, আপোনালোকে ভিডিঅ'টো চাওক। চুমি বৰাক কিয় এৰেষ্ট কৰিব পৰা নাই এতিয়া চাওক। চুমি বৰাই যিদিনাখনে মুখৰ পৰা মেকআপ গুচাব সিদিনাই চুমি বৰাক এৰেষ্ট কৰিব। কাৰণ আজি চুমি বৰাই মেকআপ কৰি আছে, চুমি বৰা বহুত কেইজন ওলাইছে, চুমি বৰা বহুত কেইজন ওলাইছে। কাৰণ তাই মানে যিটো মানে ফেচিলিটি, আজি যদি মানে মেকআপত যদি মানে জেৰেষ্ট মই দেখুৱাই আছো পিছফালে, আজি যদি মেকআপটো এনেকুৱা কৰিছে, কালি এনেকুৱা কৰিছে, আৰু নেক্সট দিনা এনেকুৱা কৰিছে, আৰু নেক্সট দিনা এনেকুৱা কৰিছে, সিহঁতৰ কাৰণে কি হৈছে মানে আৰক্ষী ধৰিব পৰা নাই এইজন চুমি বৰা নে আন সেইজন, না সেইজনে না এইজনে ধৰিব পৰা নাই। যিদিনাখনে সঁচা প্ৰমাণ হ'ব এইজনে চুমি বৰা, সিদিনাখনে আৰু যাব। কিমানজন চুমি বৰা আছে আপোনালোকে ভিডিঅ'টোত চাই লওক। চুমি বৰা। কি নাম? চুমি বৰা। চুমি বৰা। চুমি বৰা। চুমি বৰা। কি নাম? চুমি বৰা। এতিয়া চাওক কেনেকৈ চুমি বৰাক মানে এৰেষ্ট কৰিব, কিমানজন চুমি বৰা। সেইকাৰণে মই ভিডিঅ'টোত কৈছো চুমি বৰাই যিদিনাখনে মেকআপ নলগাই থাকিব সিদিনাই চুমি বৰা এৰেষ্ট হ'ব। কাৰণ আজি যদি ইয়াত থাকে, কালি ক'ৰবাত থাকিব, তাৰ পিছদিনা ক'ৰবাত থাকিব, মানে এক ঠাইত কেতিয়াও নাই, মানে দৌৰি আছে। আৰু পুলিচে এৰেষ্ট কৰিলে আগেদিন এৰেষ্ট কৰিব পাৰে, কিন্তু কিয় কৰা নাই। এতিয়া চাওক কথাটো, বিশাল ফুকনক এৰেষ্ট কৰিছে। এতিয়া বিশাল ফুকনৰ দ্বাৰা যিমান মানে জেৰা কৰি আছে, যিমানবোৰ ওলাই আছে, সেই কেইজনমান মানে শিল্পী আছে, কেইজনমান অভিনেতা আছে, সেই শিল্পী কেইজন অভিনেতা কেইজন কাৰ কাৰণে ওলালা? বিশাল ফুকনক এৰেষ্ট কৰাৰ কাৰণে ওলালা। এতিয়া চুমি বৰাই যিমান জেগা ঘূৰি আছে, আৰক্ষী ভাবি আছে ঘূৰিয়ে থাকক, কিন্তু আৰক্ষী পিছা লাগি আছে। আৰক্ষীয়ে যে চুমি বৰাক ধৰিব আপোনালোকে নাভাবিব, কিন্তু নিজত কৈ আছে চুমি বৰাক ধৰিব নোৱাৰে, চুমি বৰাক বিচাৰি নাপায় নেকি, চুমি বৰাক থকাৰ কাৰণে মানে এৰেষ্ট কৰা নাই। চুমি বৰা মানে বহুত দালালে মানে বচাই আছে। এইবিলাক নহয়, এইবিলাক গোটেই ৰং। চুমি বৰাক একেদিনাই একদিন নালাগে এৰেষ্ট কৰোঁতে, কিন্তু চুমি বৰাই যিমান ঘূৰি আছে সেই লিংকটো সিমান যাই আছে। গতিকে আপোনালোকক মই আজি ভিডিঅ'ত ক'লো, চুমি বৰাৰ দ্বাৰাই যিমানবোৰ ঘূৰি আছে, যিমানবোৰ মানে লগ বন্ধু আছে, যাকেইজন ফাঁচিব লগা গোটাই কেইজন একেলগে এৰেষ্ট কৰিব আপোনালোকক ক'লো। এই মিডিয়াত যিপাই তাকে মানে কথাবিলাক কৈ কিনে আটাবাৰী কাম নাই। ফেচবুক অন কৰিব নোৱাৰি, কেৱল চুমি বৰা বিশাল ফুকন, চুমি বৰা বিশাল ফুকন। চুমি বৰাক এৰেষ্ট নকৰে কিয়? পইচা খাইছে অমুকে, অমুক দালাল আছে, অমুক দালালে বচালে, অমুক ডক্তৰে বচালে, অমুক মানে কোনোবা লগৰে বচালে। বচাবা দিয়ক, আৰক্ষীৰ কাম আৰক্ষী কৰি আছে, পুলিচৰ কাম পুলিচে কৰি আছে। নাভাবিব পুলিচে বহি আছে, নাভাবিব। যিমান জেগা ঘূৰিব গোটাই, যিমান তাইৰ লিংকত মানে শ্বেয়াৰ মাৰ্কত যিমানবোৰ আছে গোটাই বিলাক ওলাব। ফেচবুকত যাহা তাহা জিপাই দি কি কাম আছে? আপোনালোকে কথাটো ভাবি চাওক, ফেচবুকত জিপাই তাকে দি কি কাম আছে? মইতো ক'ব পাৰো চুমি বৰাৰ মুখখন দেখা পালে পুলিচ ফিৰি আহে নেকি? তাইৰ মুখত মানে ৰূপটো দেখা পাই কিনে কি ফিৰি আহে নেকি? নহয়, সেইটো আপোনালোকে ভুল বুজি আছে। তাইক যেতিয়া এৰেষ্ট কৰিব, যদি ধৰি লও আজি এৰেষ্ট কৰিলে তাইক, বৰ ঠিক 2জন বা 3জন ভয়ৰ 2জন বা 3জন হয়তো ওলাব পাৰে। যেতিয়া এই মুকলীয়া গাঁৱত যেতিয়া ঘূৰি আছে, এই লিংকটো কিন্তু পুলিচে ওলাবই। যিমান জেগা ঘূৰিছে গোটাই, য'ত গৈছে, কৰবাত বোলে মেঘালয়ত গৈছে, অৰুণাচল গৈছে, এইবিলাক গোটাই ওলাব। পুলিচৰ পৰা হাত সাৰিব কোনেও নোৱাৰে। আপোনালোকে মন কৰিব, যিমান কি চালো নহওক, পুলিচৰ পৰা হাত কেতিয়াও সাৰিব নোৱাৰে। এদিন হলে যেন মানে ধৰা খাব লাগিব। আৰু মিডিয়া সকলক কৈ আছো, যিপাই থাকে মানে নিউজবিলাক দি কিনে কাম নাই। কাৰণ আপোনালোকৰ ভিউৰ কাৰণে নিউজবিলাক দি থাকে, আচলতে সেইবিলাক ভুল। ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু মই যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।